কাক ঘৃণা কৰিছে কাক ঘৃণা কৰা নাই এই কথাটোতো সময়হে ক'ব কোনোবা মোক ঘৃণা কৰিবও পাৰে মহেশ্বৰ বসুমতাৰী মোক ঘৃণা কৰিব পাৰে কিন্তু মইতো তেখেতক সন্মান কৰোঁ গতিকে ইয়াত আৰু ঘৃণাৰ ৰাজনীতি কৰি থাকিলে নহ'ব বহুত দিন খং হ'ল বহুত দিন হিংসা হ'ল বহুত দিন ঘৃণা হ'ল এতিয়া মৰমৰ ৰাজনীতি কৰিব লাগে গতিকে এইটো বড়ো জনগোষ্ঠীয়ে কাক ঘৃণা কৰে নকৰে সেইটো পৰৱৰ্তী সময়ত চবে দেখিবলৈ পাব বড়ো জনগোষ্ঠীয়ে ঘৃণা কৰিব পাৰে মই বড়ো জনগোষ্ঠীক মৰম কৰোঁ সন্মান কৰোঁ আৰু বড়ো জনগোষ্ঠীৰ কাৰণে আমি কাম কৰি আহিছোঁ আৰু কাম কৰি যাম আৰু এতিয়া ৰাজনীতি যোগদান কৰাৰ পিছত অকল বড়ো নহয় ইয়াত বিভিন্ন জাতি জনগোষ্ঠীৰ আমি কাম কৰিম সকলোৰে ভাষা সংস্কৃতি নিৰাপত্তা পাব লাগিব ভূমিৰ অধিকাৰ সকলো পাব লাগিব আৰু আজি খেতি পথাৰখনৰ অৱস্থা ভাল হ'ব লাগিব মহিলাসকল আজি সবলীকৰণ হ'ব লাগিব নিবনুৱাসকল সংস্থাপন পাব লাগিব এই গোটেই কামখিনি কৰিম বুলি ৰাজনীতি যোগদান কৰিছোঁ আৰু 17 বছৰে তেখেতসকলে এই কামবিলাক নকৰিলে সেইকাৰণে ৰাইজে অতিষ্ঠ হৈছে আৰু এতিয়া প্ৰতিষ্ঠান বিৰোধী যিটো ঢৌ আপোনালোকে দেখিবলৈ পাইছে যে পশ্চিমৰ পৰা পূবলৈকে অকল যোগদান হাজাৰ হাজাৰ মানুহ যোগদান কৰিছে UPPLত এটা জাতিৰ নহয় এটা জনগোষ্ঠী নহয় সকলো জনগোষ্ঠী আজি একত্ৰিত হৈছে আৰু সকলো ইতিমধ্যে ডিচিশ্যন লৈ পেলাইছে এইবাৰ পৰিৱৰ্তন কৰিম এতিয়ালৈকে ঠিক কৰা নাই কোনটো সমষ্টিৰ পৰা কৰিব আৰু য'ত ৰাইজে সমষ্টি মোক দিয়ে মই তাতে খেলিম আৰু খেলিব নালাগে বুলি ক'লে নেখেলোঁ নাই এতিয়ালৈকে ডিচিশ্যন লোৱা নাই আমি চাই আছোঁ আমি ছাৰ্ভে কৰি আছোঁ প্ৰত্যেকটা সমষ্টিতে কোনটো সমষ্টিত কেনেকৈ ব্যক্তি লাগে কেনেকৈ মানুহ লাগে গড়েশ্বৰ সমষ্টিৰ মানুহবিলাকৰ ইচ্ছা কি কেনেকুৱা ধৰণৰ কেণ্ডিডেট দিলে ভাল পায় এইবিলাক আমি ষ্টাডি কৰি আছোঁ আমি ছাৰ্ভে কৰি আছোঁ আৰু ইয়াৰ পিছত আমি ডিচিশ্যন ল'ম এইটো ইলেকশ্যন ডিক্লেয়াৰ হওক ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ পিছত কম ইমানটো আৰু খৰধৰ কিয় কৰিব লাগে এইটো নিৰ্বাচনটো এটা প্ৰক্ৰিয়া হয় আৰু এইটো যিসকলে আজি পাৱাৰ নহ'লে এখন্তেকো থাকিব নোৱাৰে সেইসকলে প্ৰথমতে ডিক্লেয়াৰ দিব গতিকে আমাৰ কাৰণে পাৱাৰ নহয় আমাৰ কাৰণে পৰিৱৰ্তন ৰাইজৰ কাম কৰিব লাগে নাই এতিয়ালৈকে তেনেকুৱা অফিচিয়েলি আমাৰ ডিছকাশ্যন কাৰো লগত হোৱা নাই আনঅফিচিয়েলি বহুত দল সংগঠনৰ লগত কথা চলি আছে আৰু চবেই এইবাৰ বিচাৰিছে যে UPPLৰ লগতে থাকিব লাগে আৰু UPPLে এতিয়া অনলি অল্টাৰনেটিভ হৈ আহিছে এই BTC অঞ্চলত গতিকে আমাৰ চবৰে বিকল্পৰ কথা ভাবাৰ লগে লগে UPPL আহি যায় সেইকাৰণে বিভিন্ন ৰাজনৈতিক অৰাজনৈতিক দল সংগঠনৰ লগত সঘনে আলোচনা চলি আছে বহুতে যোগদান কৰি আছে আৰু বহুতে ডাইৰেক্ট ইনডাইৰেক্ট আমাক ছাপোৰ্ট কৰিছে চবৰে এটাই কথা যে পৰিৱৰ্তন আনিব লাগে এতিয়া বোলে কাৰ্যালয়ত বোলে UPPLৰ ৰণনীতি চলি থাকে বুলি কৈছিলে আৰু এপছুৰ ল'ৰাই প্ৰচাৰ চলাই আছে বুলি কৈছে কি ক'ব এই ক্ষেত্ৰত নাই তেখেতেও এপছুত থাকোঁতে নিৰ্বাচন খেলিছিলে তেখেতেও নিৰ্বাচনত সেই সময়তে যেতিয়া তেখেতে এপছু কৰ্মী আছিলে আৰু এপছু কৰ্মী হিচাপে তেখেতেও নিৰ্বাচন খেলিছিলে তো গতিকে আজিৰ তেখেতে যিবিলাক কথা কৈছে ৰাজনীতি ছাত্ৰক কৈছে এইবিলাক কথাৰ একো মূল্য নাই আঁচনিৰ কথা পাতক উন্নয়নৰ কথা পাতক চৰকাৰত আছে যিহেতু ৰাইজক কি কৰি দিব পাৰিছে নোৱাৰিছে এই কথাবিলাক পাতক মই মাজে মাজে দেখিবলৈ পাইছোঁ কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য চৰকাৰৰ আঁচনিবিলাক লৈ পেলাই তেখেতসকলে খুব বকি থাকে এইটো কৰিছে এইটো নিজে কি কৰিছে নিজে নতুন আঁচনি কি লৈছে এই কথাবিলাক ৰাইজক কওক কোনে কি কৰিছে কোনে এপছু অফিচত বহিছে কোনে আছু অফিচত বহিছে এইটোত বাদ দিয়ক না আপুনি কি কাম কৰিছে এইটো কওক